সো অকণমান খঙত মানুহে ডাঙৰ ডিচিশ্যন এটা লৈ লয় সেইকাৰণে মই কওঁ খঙত একো ডিচিশ্যন নল'ব খন্তেকীয়া খংটো অকণমান সময় থাকি গুচি যাব বাট যিটো আপুনি সেই খঙৰ চোতত ক'ব সেই কথাটো কিন্তু সদায় বাবে মনত থাকি যাব সো সেইটো সময়ত লাগিলে কথাই নাপাতিব দুয়োটাই দূৰে দূৰেই থাকক যিমান সময় খংটো উঠে সিমান সময় দুয়োটাই কথাই নাপাতিব খংটো যেতিয়া কমি যাব তেতিয়া কথা পাতিব সেইকাৰণে মই কৈছোঁ যে কাৰোবাক কিবা কোৱাৰ আগতে 1000 বাৰ ভাবি চাব কাৰণ এবাৰ কোৱা শব্দ আৰু ঘূৰাই ল'ব নোৱাৰে words once spoken cannot be taken back so please be careful when you say something to someone সেয়া লাগিলে যোনেই নহওক কিয় please be careful এনেকুৱা কথা কেতিয়াও কাকো নকবা যাৰ আত্মসন্মানত লাগি যায় লাগিলে যিমানেই ভাল পোৱা মানুহ নহওক মানুহৰ আত্মসন্মানত লগাকৈ কেতিয়াও কথা ক'ব নালাগে